আহা মই আছো নহয় একো ভয় কৰিব নালাগে আৰু মইতো মাজে মাজে আহি থাকিম খুৰা বা ঘৰত আছে নাই খুৰা খুৰা কেন এ মই আপোনাৰ প্ৰয়োজনীয় বস্তুটো আজি লৈ আনিছো বস্তু কি বস্তু ন এ আপুনি যে কৈছিলে ভাল ৰূপৰতে কাম কৰা ছোৱালী এজনী এইজনীয়ে মই লগতে লৈ আনিছো আয়া ইয়া ইয়া বিৰাট মৰম লগা ছোৱালী কি নাম তোমাৰ মোৰ নাম ৰহেদৈ চাংচাই ঘৰ ৰহেদৈ কিবা দৈ খাওঁ খাওঁ লাগছি ৰহেদৈ কৰদৈ কিবা এটা বুলি মাতিম আৰু আয়ো মৰম লগা ছোৱালী এটোৱে নেকি ইসা কাম বন কিবা জানা নে না জানা এ জানে জানে ভাত বনোৱা চাহ বনোৱা কাপোৰ ধোৱা বাচন ধোৱা সব কাম জানে এইবোৰতো মই জানোৱেই তাৰ উপৰিও নাচ গান একোতে পেলাব নোৱাৰে হয় নেকি এবাৰ ধুনীয়াকে নাচি দিছো নাচবা নালগে দে গান এটাকে গাই শুনা গান গাব লাগিলে হাৰমনিয়াম লাগিব অ কৰদৈ তই যে ক'লি হাৰমনিয়াম এইটো কি বস্তু হাৰমনিয়াম মানে বাদ্যযন্ত্ৰ এ ধুনীয়া শব্দ উঠে হয় নেকি অ পঢ়িবি এটা কাম কৰ আমাৰ সেই কেৰাচিন তেলৰ গেলেনটো সেইটোকে লৈ আহ সেইটোকে বজাওঁ বঢ়িয়া শব্দ উঠব নহয় কাকা হাৰমনিয়ামটো আঙুলিৰেহে বজায় আঙুলি অ হ'ব দে মই তোক কালি আনি দিম পিছে শুনচোন এই বস্তুটো বাহিৰে বনাব পাৰি নেকি অ কাকা সেইটো বস্তু বাহিৰে বনোৱা নহয় তেনেহ'লে ৰবৰেৰে বনাই দিম সেইটো বস্তু বাঁহৰ ৰবৰে বনাব নোৱাৰি খুৰা যেনেকে সোণৰ গহনা সোণাৰীয়ে বনাই তেনেকুৱা হাৰমনিয়াম বনোৱাও মিস্ত্ৰী আছে মিস্ত্ৰী ৰসগোল্লা লালমোহন গজা খুৰমা হেতেৰি কৰনহটো জিতু বস্তু না জানা হেতু কিয়া কই থাকা কিয়ানো উল্টা পুল্টা কৰি থাকা তই দেখোন এই হাৰমনিয়ামটো বজাই জিএমসি লগত গানে গাইছিলি এই ইলেকশ্যনৰ বতাহে মোৰ মাথাটো একদম পাগল কৰি দিলা বজাইছিলাম তো জিএমচিৰ লগত মই হাৰমনিয়াম বস্তুটো পাহৰিয়াই গৈছিলো ৰয় ৰতি বনামতি তোমালোকৰ ঘৰলৈ যদি যাব পাৰো মই যদি দিয়া মৰমৰ মাত আয়া ইয়া ইয়া বঢ়িয়া নাচিছা দেই ভাগৰ লাগছি অলপ বহি ল উফ বহুত দিন নচা নাই যে এটা কাম কৰবি এইবাৰ বিহুৰ বঢ়িয়া নাচবা লাগব মোৰ নাম ৰাখবা লাগব বুঝছৰা নাই অ কাকা ওই ৰদৈ তই এতে নাচি আছা এইফালে কি জানি পাগৰৰ ভাটি জি পেনপেনিয়া হয় পেনপেনিয়া হবা দি পৰবা দি যি হয় হবা দি ওই পঢ়িবি আমাৰ ৰহেদৈ বঢ়িয়া বিহু নাচ নাচবা পাৰা দেখোন মনটো ভাল লাগি গৈছি মোৰ আগতে আমাৰ গাঁৱত বহুত বিহু হৈছিল তাতে মই নাচি নাচি প্ৰথম পুৰস্কাৰ আনিছিলো ময়ো কম নাছিলো দস্তুৰ মাত তিনিবাৰ বিহু কৰি হৈছিলো আয়া ইয়া ইয়া তিনিবাৰ তেনেহ'লে এটা কাম কৰ এইবাৰ মই গাম তহঁত দুটাই নাচবি হ'ব না হ'ব দে আৰম্ভ কৰ এটা গাম বাকীগিলা গান পাহলো না ৰয় ৰতি মইনামতি তোমালোকৰ ঘৰলৈ আয়া তোমালোকৰ ঘৰলৈ যদি যাব পাৰো মই যদি দিয়া মৰমৰ মাত ফুলমতি তোমাগো বাড়িতে রই রই রতি ফুলমতি সদাই যাইতে পারি আমি যদি দেও মরমের মাত ও ইসলাম তই যে ইমান ধুনীয়া বিহু নাচবা পাৰা মই আজিহে গম পালো না এটা আমার হাসি পিছে ইসলাম বিহু অহা কথা গম পাই তই আহিয়ে গেলি ভালে কলি আৰু এ টিভি দেখে দেখে তোর মোবাইলে খালি বিহু দেখতে দেখতে আমার বিহু লেগে গেছে গা নেকি পিছে কাকা চাহ একাপ খাব নেকি না ওনার কি চা খাম তই খায়া যা এইবাৰ বিহু বুলি আগতে জলপান যোগাৰ কৰছো তাই নাকি তাহলে আনো কটা মন নাই তাও খাই আর কি কি যা ইসলাম ভাই কানে কোনমান জলপান লৈ আগে এ অল্প করে ভাই আমার তো কি জানাই তো অল্প করে লেও যা